বিহু বিহু বিহুতি ঐ আমাৰ বিহু তিনিটি ঐ কাতি বিহু কঙালী কাতি বিহু কঙালী ঐ মাঘৰ বিহু ভোগালী ঐ মাঘৰ বিহু ভোগালী ঐ বহাগতে ধেমালি কৰোঁ পালেহি বহাগ আকাশ বতাহ ৰজনজনা বৰদৈচিলাজনীয়ে যেন তাকেই কৈ গ'ল নাহৰ তগৰ কেতেকী মাধুৰী মালতীৰ গোন্ধত আমোল মোৰ চৌদিশ গছে বনে কোমল কুঁহিপাত কুলি কেতেকীৰ মিঠা মাত ঢোল পেঁপা গগনাৰ চেৱত উত্তল আছে হিয়া মন আকৌ আহি পালেহি বহাগ এই চাইনো চাই থাকোঁতে বিহুতি পালেহি ঐ বিহুতি আদৰৰ এই ঢোল পেঁপা বাজিছে কুলিও মাতিছে এই ৰাইজৰ লাগিছে অদূৰত সৌৱা চিৰিলুই এই লুইত আৰু বিভিন্ন জান জুৰি নদী উপনদী মিলি এই ভূখণ্ডত জীপাল আৰু সাৰুৱা কৰি তুলিছিল এই জীপাল আৰু সাৰুৱা মাটিৰ আকৰ্ষণত বিভিন্ন সময়ত বিভিন্ন প্ৰান্তৰ বিভিন্ন গোষ্ঠীৰ লোক আহি ইয়াত থিতাপি লৈছিলহি আৰু এনেকৈ গঢ় লৈ উঠিছিল এখন কৃষিভিত্তিক সমাজ আৰু সংস্কৃতিৰ আমি অসমীয়া কৃষিভিত্তিক সমাজ সংস্কৃতি মানে পৰিৱেশ আৰু প্ৰকৃতিৰে অভিন্ন সম্পৰ্ক সেয়ে এই অঞ্চলৰ জনজীৱন তেওঁলোকৰ কৃষ্টি সংস্কৃতি আৰু উৎসৱ পাৰ্বণ আদি সকলোতে প্ৰকৃতিৰ প্ৰত্যক্ষ প্ৰভাৱ বিৰাজমান অসমীয়া জাতীয় জীৱনৰ পৰিচয় স্বৰূপ বিহুৰ মাজতো সেয়েহে আমি দেখিবলৈ পাওঁ জনজীৱনৰ জীৱন জীৱিকা আৰু প্ৰকৃতিৰ মাজৰ এক নিবিড় সম্পৰ্ক চাপৰি ঐ চাপৰি ভুই ৰুই আছিলা দলনি পথাৰত নাচনি চাপৰি ঐ চাপৰি মহজুকে ধৰিলে মেৰিয়াই নাচনি ভয়তে উঠিছিলা চিঞৰি মহজুকে ধৰিলে মেৰিয়াই নাচনি ভয়তে উঠিছিলা চিঞৰি সংস্কৃতি জীৱিকা সন্ধানী জীৱন প্ৰবাহৰেই এক প্ৰতিফলন আদিতে প্ৰকৃতিক সাৰথি কৰিয়েই আগবাঢ়িছিল কৃষি কৰ্ম নাঙল যুঁৱলিৰে সাজু হৈ পথাৰলৈ যোৱা মাটি চহোৱা শইচ সিঁচা আৰু শইচ চপোৱা অসমীয়া জাতীয় সংস্কৃতিৰ প্ৰধান উৎসৱ বিহুৰ আৰম্ভণিও এই খেতি পথাৰেই দেকাৰে চিকুনৈ ভৰিৰে কলা বহাগাহে বনলৈ কোমল কোমল কুঁহিপাত বহাগাহে মনলৈ কোমল কোমল কুঁহিপাত বহাগাহে মনলৈ জান জীৱনলৈ লগাই নোযাওঁ এষাৰি মাত মাধৈ মালতী নেচাবি সোনুলতী চালেনো মন কেনেবা কৰে মোৰ জানৈ চালেনো মন কেনেবা কৰে অসমীয়াৰ তিনিটা বিহুৰ ভিতৰত মাঘ আৰু বহাগ বিহুকে অধিক উলহ মালহেৰে পালন কৰা হয় পুহ আৰু মাঘৰ সংক্ৰান্তিৰ দিনা উৰুকাৰ ভোজ ভাতেৰে আৰম্ভ হয় ভোগালী বিহু গঞা ৰাইজে একেলগে মিলিজুলি আনন্দেৰে এসাঁজ খাওঁ বুলিয়েই মুকলি পথাৰত ভোজৰ আয়োজন কৰে নানা তৰহৰ পিঠা পনা লাড়ু সান্দহ আদিৰে অতিথি আপ্যায়নৰ দিহা কৰে
ভোগালীৰ পিছৰ দিনবোৰ হৈ পৰে তেনেই শুকান। ফাগুনৰ নাঙঠ গছ বিৰিখ শুকান ধূলি ধূসৰিত বতৰত উৰুঙা উদাস হয় মন। কিন্তু এই উদাসীনতা কিমান দিন? এই উদাসীনতা আৰু আশাহীনতাক আঁতৰাবলৈ চ'তৰ শেষত বৰদৈ চিলাই আনে বসন্তৰ বতৰা। সিজাক সিজাককৈ অহা বৰষুণে শুকান ভূমি জীপাল কৰি তোলে। তৰাং নদী নিজৰাকো নতুন গতিৰে চুতশ্ৰেণী কৰি তোলে। গছে বনে নকুহি পাতে প্ৰকৃতিয়ে অপৰূপা শোভা ধৰে। কত তৰহৰ ফুলেৰে ৰঙৰ পোহাৰ মেলে চকুৰ চাৰিওদিশে। কত যে পক্ষীয়ে আহি মিঠা মিঠা সুৰেৰে গীত গাই মুখৰিত কৰি তোলে প্ৰকৃতি। স্বাভাৱিকতে আৱেগ বিহ্বল হৈ পৰে মন। এয়া যে বহাগৰ বিহুৰ বতৰ, নতুনক আদৰাৰ বতৰ, মৰম চেনেহেৰে জীপাল মনবোৰ ৰঙেৰে ৰঙোৱাৰ বতৰ। চ'তৰ মাহ সোমোৱাৰ লগে লগে অসমীয়া গাঁৱলীয়া ৰাইজৰ খদমদম লাগে বহাগীক আদৰাৰ বাবে, নতুনক আদৰাৰ বাবে। জীয়ৰী বোৱাৰীহঁতে ভঁৰালৰ পৰা বৰা জহা মালভোগ আদি ধান উলিয়াই পিঠা পনা চিৰা সান্দহ আদি তৈয়াৰ কৰাত ব্যস্ত হৈ পৰে। মহিলাসকলে তাঁতশালত নিজ নিজ প্ৰিয়জনক মাননীয়সকলক দিবলৈ গামোচা চেলেং চাদৰ আদি প্ৰস্তুত কৰে। মুঠতে সকলো পিনে যেন উখল মাখল পৰিৱেশ। এনেকৈয়ে কেতিয়ানো বহাগ আহি সোমাইহি ততেই ধৰিব নোৱাৰি। অতীতৰ বহাগ বিহুক 7টা পৰ্যায়ত ভাগ কৰিব পৰা হৈছিল, যেনে চ'তৰ বিহু, ৰাতি বিহু, গৰু বিহু, মানুহ বিহু, কুটুম বিহু, মেলা বিহু আৰু চেৰা বিহু। চ'ত আৰু বহাগৰ সংক্ৰান্তিৰ দিনা গৰু বিহু। গৰু বিহুৰ দিনা গৰুক মাহ হালধিৰে নোওৱা হয়। মাখিয়তী দীঘলতিৰ ডালপাতেৰে কোবাই গোহালিৰ পৰা গৰু গা ধুওৱা ঠাইলৈ নিয়া হয়। সেইদিনা গৰুক এচাৰিৰে কোবোৱা নহয়, তেনে কৰিলে গৰুক অসন্মান কৰা হয়। এসময়ত নাঙল আৰু গৰুৰ ব্যৱহাৰে কৃষি সভ্যতালৈ আমূল পৰিৱৰ্তন আনিছিল। হয়তোবা তেনেদৰেই গৰুৰ সৈতে খেতিয়ক ৰাইজৰ এটা এৰাব নোৱাৰা সম্বন্ধ গঢ় লৈ উঠিছিল। সন্ধিয়া গোহালিৰ সন্মুখত গৰুৰ মংগল কামনাৰে দাহ চেৰেপা নহ'বৰ বাবে বন তুঁহ আদিৰে জাগ দিয়া হয়। বহাগ বিহুৰ ৰং ধেমালিৰ আন এটি ৰূপ হ'ল কণী যুঁজ। বহাগ বিহু বুলিলেই মনলৈ আহে বিহু নাম, বিহু নাচ আৰু হুঁচৰিৰ কথা। বহাগ বিহুৰ অন্যতম প্ৰধান অনুষ্ঠান হ'ল হুঁচৰি।
বহাগৰ প্ৰথম দিনটো মানুহ বিহু। এই বিহুৰ দিনা পৰস্পৰে পৰস্পৰক আদৰ সন্মান জনায়। সৰুৱে ডাঙৰক সেৱা আৰু ডাঙৰে সৰুক মৰম আশীৰ্বাদ যাচে। কিনো মোহনীৰে মুহিলিছে নেহি মোৰা জীৱনক লৈ চলনা। বিহুনামবোৰ অসমীয়া লোকসাহিত্যৰ এক অনবদ্য উপাদান। লোকসাহিত্য সৰ্বসাধাৰণৰ সাহিত্য, সেয়েহে ই সদায় সহজ সৰল, সকলোৰে বোধগম্য আৰু এটা জাতিৰ আৰু জাতীয় সংস্কৃতিৰ স্বতঃস্ফূৰ্ত প্ৰকাশ সম্বলিত। এই বিহুনামবিলাকত আছে চহা গাঁৱলীয়া মানুহৰ কথা, ডেকা গাভৰুৰ প্ৰেম প্ৰীতিৰ কথা, যিধৰণে এজনী নাচনীয়ে ঢুলীয়াত লৈ চাই গায়। হাউলি তুলিলো চেনাই এই নাদৰ পানীটো পিয়ৈ এই জোকাৰি তুলিলো লাই এই মাতো মাতো বুলি চেনাই এই মাতিব পৰা নাই ঐ আছো তোমাৰ মুখলৈ চাই। সেইধৰণে ঢুলীয়াই উত্তৰ দিলে নাচনীলৈ চাই, এই তোৰো ঘৰ ইপাৰে এ মোৰো ঘৰ সিপাৰে এ মাজত বৰ এটা নিঐ হাবি ঐ খৰি শুকুৱা দি শুকালো মই নাজানো ঐ তোমাৰে কথাকে ভাবি। চকলা টেঙাতি সকলো নেখাবা ঐ আমাকো চকল দিবা এই বিহু মাৰিবলৈ অকল নেযাবা ঐ আমাকো লগতে নিবা। তেলৰে বাতিতে তেল মলঙিলে ঐ গাতে মলঙিলে ঐ ঘাম সুহুৰি মাৰিলে ওলাই আহিবা ঐ দুয়ো একেলগে যাম। বিহু গীতবিলাক বৰ ব্যঞ্জনামূলক ছাজেষ্টিভ। বিহু গীতৰ শব্দ এটাও পেলনীয়া নহয়। মই এটা গীতৰ উদাহৰণ দিছোঁ, প্ৰেমৰ নিবেদন চাব লাগে যে তোমালৈ চাওঁতে জপনা দেওঁতে বিন্ধিলে অঘৰীয়া বোলে মোৰো মনে গ'লে তোমাৰ মনে গ'লে কি কৰিব কলিতাৰ ফুলে। এতিয়া প্ৰশ্ন হৈছে যে ছোৱালীজনীৰ এটা দুৰ্লভ সম্পদ, তাক পাবৰ কাৰণে ল'ৰাটোৱে চেষ্টা কৰি আছে, তাক পাবৰ কাৰণে অনেক বাধা বিঘিনি অতিক্ৰম কৰি যাব লাগিব। তাকে কাব্যিকভাৱে প্ৰকাশ কৰিছে। তোমালৈ চাওঁতে জপনা দিবলগীয়া হৈছে, জপনা দেওঁতে বাধা আছিলে, বাধাটো দেওঁতে তলত হুল আছিলে, হুলে ফুটিলে অঘৰীয়া হুলে। তথাপি ইমানখিনি কষ্ট কৰি মই বাধা জয় কৰি যেতিয়া মন গৈছে আমাৰ, তোমাৰো মন গ'ল মোৰো মন গ'ল, তেতিয়া কলিতাৰ ফুলে কি কৰিব কুল চুল নামানো। এই বস্তুটো এই যে প্ৰেমৰ মাজত দেখি যে নিজক আপোন কৰি লোৱা ভাৱ মানে বাধা বিঘিনি অতিক্ৰম কৰি এইটো বিহু গীতত যেনেকৈ আছে, সেইটো এফাকি মই কবিতা বুলি ভাবোঁ, কাব্যিক প্ৰকাশ।
বিহুৰ প্ৰধান বাদ্য হ'ল ঢোল। ঢোল ঢোল এয়া হ'ল ঢোলৰ তালি, এয়া হ'ল ঢোলৰ কোবা, এয়া হ'ল ঢোলৰ টকৰ, এয়া হ'ল ঢোলৰ ৰগৰ, এয়া হ'ল ঢোলৰ মালিতা। এয়া দেৱং দেৱং গন্ধ পুষ্পাৱলী বেলিকা বতা বৰষুণে সাতো সাগৰৰ ঢৌ, সাগৰ শুকাই গ'ল মানি লুকাই গ'ল বৰফকে ধৰি খেলা মাছ। আমি মুণ্ডমতি গাত নাই চনগুৰি মূৰত কুটকুলা চুলি মাৰি যাওঁ ঢোলত চাপৰ আইজং বহাগ উদাৰ, বহাগে নেমানে ধৰ্মৰ অবিচাৰ কিংবা জাতিৰ অহংকাৰ। ধৰ্মৰ অবিচাৰ জাতিৰ অহংকাৰ, বহাগে নেমানে কোকে সাহসৰ ধুমুহা প্ৰেমৰ জীয়া ঢল, বহাগেই আমালৈ আনে। সময়ৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ জীৱন গাঁথালৈও পৰিৱৰ্তনৰ ঢল আহিল। কৃষিজীৱী ৰাইজ কৃষিকৰ্মৰ উপৰিও অন্যান্য জীৱিকাৰ প্ৰতি আকৃষ্ট হ'ল। বিজ্ঞান আৰু উদ্যোগৰ বিকাশৰ ফলস্বৰূপে নগৰমুখী সভ্যতাই গা কৰি উঠিল আৰু এদিন পথাৰৰ বিহু মঞ্চ পালেহি। বিহু নাম পদটো পৰিৱৰ্তিত সময়ে বহু সাল সলনি কৰি পেলালে, কিন্তু তথাপি অসমীয়াৰ মনত বিহু আজিও অতি আদৰৰ আৰু অতি চেনেহৰ।